নমস্কাৰ বন্ধুসকল, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। সকলোৰে ভালেনে আৰু ভাল থকাটোৱে কামনা কৰোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত আৰু ভাল পাব বুলি আশা কৰিলোঁ। আজি আমি এখন গাঁও দেখুৱাম, য'ত নেকি গাঁওখন একদম পাহাৰৰ ওপৰত আছে আৰু সেই গাঁওখন হৈছে নাগালেণ্ডত। তেন্তে এতিয়া ব'লক আগলৈ চাই গৈ থাকিব। আমি গৈ লাহে লাহে পাহাৰ বগাবলৈ আৰম্ভ কৰিছোঁ আৰু ৰাস্তাবিলাক খুবেই বেয়া, যিহেতু খুব বাৰিষা বতৰ। আমাৰ অসমখন ইয়াৰ পৰা সুন্দৰকৈ দেখা পোৱা যায়। ইয়াত এটা ৱাচ টাৱাৰ আছে। আপোনালোকে গ'লে সম্পূৰ্ণ অসমখন দেখিব পাৰিব। আকৌ যাত্ৰা আৰম্ভ সেই গাঁওখন লৈ বুলি। পাহাৰ বগাই চেনিমাই কপৌফুল আনিম। গান ফাঁকি গাই দিলোঁ দেই ধেমালিতে, বেয়া চেয়া নাপাব দেই বন্ধুসকল। অৱশেষত গাঁওখন পালোহি আৰু আহি দেখিলোঁ যে ইয়াত ফুটবল মেচ হৈ আছে। অলপ সময় তাত আমিও ফুটবল খেল চাই উপভোগ কৰিলোঁ কিছু সময়। ভাইটিটো ফটো তোলাত ব্যস্ত। গাঁওখনৰ এটা কথা কিন্তু মন কৰিলোঁ, একদম চাফ চিকুণ। আপোনালোকে যদি কেতিয়াবা আহে গম পাব। গাঁৱৰে এজন লোকৰ ঘৰত আমি চাহ খাই বৈ মেলি আকৌ গাঁও ফুৰিবলৈ ওলালোঁ। তেখেতসকলে কিন্তু অতিথি খুব ভালকৈ আদৰ কৰিব জানে। সঁচাই বৰ ভাল লাগিল দেই।
আৰু গাঁৱতে এটা সুন্দৰ গীৰ্জাঘৰ আছে, আমি তাকে চাব আহিলোঁ। এনেকৈ আমি অলপ সময় পিছত বিদায় ল'লোঁ। শেষত আকৌ এবাৰ আহিম বুলি মনতে ভাবি থৈছোঁ, কিয় জানো ইমান ভাল লাগিল। আৰু কিছুমান নেদেখা ঠাই আপোনালোকক দেখুৱাবলৈ থাকি গ'ল, নিশ্চয় দেখুৱাবলৈ চেষ্টা কৰিম। আহোঁতে বাটত আমলৰি বাঁহ পাৰিলোঁ। কোনে কোনে খাই ভাল পায় কমেণ্টত জনাব দেই।